বন্ধুসকল মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ DTSৰ যিটো টায়াৰ নতুন ৰোল আনিছে তাৰ বিষয়ে। বন্ধুসকল আগত আমি যেনেকৈ আপোনাৰ 250 বা 300 টকাৰ পেক এটা ভৰালে তাত ছনীৰ কেইটামান GTVৰ কেইটামান ডিস্কভাৰীৰ কেইটামান কাৰ্টুন কেইটামান এনেকৈ কেইটামান চেনেল মিলাই মানে আমি এটা পেক পাইছিলোঁ। কিন্তু যিটো নতুন নিয়ম এই নতুন নিয়ম মতে আপুনি সেনেকৈ নাপায়। চাওক আগৰ প্লেনত আগৰ যিবিলাক পেক লৈছিলোঁ আমি তাত আপুনি 250 বা 300 টকাৰ পেক ল'লে 100 বা 300 টকাৰ পেক ল'লে তাত কিছুমান এনেকুৱা চেনেল আছিল যিটো চেনেল আপুনি কেতিয়াও নেদেখে বা দেখিবলৈ পছন্দ নকৰে। তো এই নতুন ৰুল মতে আপুনি সেইটো প্ৰব্লেমৰ সন্মুখীন নহ'ব। আপুনি যিবিলাক চেনেল আপুনি নাচায় বা চাবলৈ পছন্দ নকৰে সেইবিলাক চেনেলৰ কাৰণে আপুনি পে' কৰিব নালাগে। টায়াৰ নতুন ৰুল মতে আপুনি 130 টকা এটা ফাৰ্ষ্ট আপুনি কম্পালচৰি পেক যিটো সেইটো আপুনি ল'বই লাগিব আৰু এই 130 টকাটো আপোনাৰ হ'ব মিনিমাম পেক আৰু 130 টকাৰ তলত আপুনি ল'ব নোৱাৰে। তো এই 130 টকাত আপুনি 100টা চেনেল পাব আৰু যাৰ ভিতৰত আপুনি কিছুমান চেনেল পাব কম্পালচৰি চেনেল পাব যেনেকুৱা আপোনাৰ দূৰদৰ্শনৰ আপুনি 25টা বা 25-26টা মান চেনেল পাব। বাকী ভোজপুৰী তামিল এনেকুৱা কিছুমান চেনেল পাব। সেইটো মিলাই আপুনি 100টা চেনেল যিটো পাব সেইটো আপুনি 130 টকাত ফ্ৰী পাব। কিন্তু এই 100টা চেনেলৰ ভিতৰত আপোনাৰ যিটো পচন্দৰ চেনেল সেইটো নাথাকিব পাৰে। কিন্তু আপুনি পচন্দৰ চেনেলটো যদি ক্ৰয় কৰিব যায় ছাপ'জ আপুনি ছনী টিভিৰ চেনেলবিলাক চাই আপুনি ভাল পায়। যদি আপুনি ছনী টিভিৰ চেনেলবিলাক ক্ৰয় কৰিব যায় তেতিয়াহ'লে ছনী টিভিৰ এটা এক্সট্ৰা পেক থাকিব যিটো পেকৰ ভিতৰত আপোনাৰ ছনী টিভিৰ গোটেইখিনি চেনেল আপোনাৰ আহি যাব। এনেকৈ আপোনাৰ GTV ষ্টাৰ টিভিৰ চবৰে এনেকৈ এক্সট্ৰা নিজা এটা পেক থাকিব আৰু নতুন ৰুল মতে সেই এটা পেকতে আপোনাৰ সিহঁতৰ চবকেইটা চেনেল মানে সোমাই থাকিব। ছাপ'জ ছনী টিভিৰ 49 টকাৰ এটা পেক বা 30 টকাৰ এটা পেক হ'লে সেই 30 টকাত ছনী টিভিৰ গোটেইখিনি চেনেল আপুনি সোমাই থাকিব আৰু এই ছনী টিভিৰ চেনেল যদি আপুনি ল'ব যায় তেতিয়াহ'লে আপুনি 130 টকাৰ যে কম্পালচৰি পেক লৈছে তাৰ সেইটো বাদে আপুনি এইটো এক্সট্ৰাকে আপুনি ক্ৰয় কৰিব লাগিব। ছনী টিভিৰ চেনেলৰ কাৰণে আপুনি 30 টকা বা সিহঁতৰ যিটো পেক সেইটো আপুনি পে' কৰিব লাগিব। এনেকৈ বাকী GTV বা ষ্টাৰ টিভিৰ যদি চেনেল ল'ব যায় সিহঁতৰ যিটো নিজা পেক এক্সট্ৰাকে আপুনি সেইটো ক্ৰয় কৰিব লাগিব। ইয়াৰ উপৰিও আপুনি যদি এই পেকৰ বাহিৰে কিবা চেনেল যদি আপোনাৰ বাদ পৰি গৈছে বা কোনোবা টিভি আপুনি এক্সট্ৰাকে 18% GST পে' কৰিব লাগিব। গতিকে বন্ধুসকল এই নতুন নিয়মটো আমাৰ কাৰণে কিমান মানে ভাল হ'ব বা কিমান লাভজনক হ'ব এইটো আপোনালোকে চিন্তা কৰক আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। থেংক ইউ।